গাইজ প্ৰিয়ংকাৰ এজন এনটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বেকগ্ৰাউণ্ডটো দেখি চাগে গম পাইছে আমি মেলাত আছোঁ। আপোনালোকক আজি মেলাৰ সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ। পেকিং কৰিবলৈ সময় নাই কাৰণে ইয়াতে পেকিং কৰিবলৈ লৈছোঁ। এয়া মই পেকিংখিনি কৰি লওঁ এতিয়া। এয়া আমাৰ মেলা এয়া আচাৰ এয়া কাঠ আলু। মই এই মেলাত আছোঁ, তই আছোন মেলাৰ পৰা দুটামান বস্তু কিনি নিহি আচাৰ দুটামান শৰাই তোক ইফালে আচাৰ দুটামান কিনি নিহি আছোঁ। পকা মিঠৈ পিঠা এই যে ক্লকাৰৰ ওচৰতে আছোন তই নাৰিকল দিয়া তিল পিঠা তিল বৰা চাউল। এয়া আমাৰ বিপণীত কাষ্টমাৰ ভিৰ লাগিছে। আপোনাকো লৈছোঁ, আপুনি আকৌ মাত্ৰ আকৌ সৰু কৰি দিব। বিপণী বৈষ্ণৱী গ্ৰাম্য সংগঠন নেইনা লামা ঘুমাকৰ ৰুটি পকাওঁছোঁ ব্লগটো চাব এতিয়া ৰ মই কমেণ্ট কৰি দিম কিমান 20 টকাৰ কোৱাচোন। ইয়াত দেখাই তিলৰ চাটনি খানা আহি গ'ল। খানা দিছে ইয়াৰ পৰা আগবেলা লুচি আৰু চব্জি দিলে আলু চব্জি। এতিয়া ভাত দিছে। এয়া আমি ভাত খাম এতিয়া। এয়া তিলৰ চাটনি এয়া থনি চব্জি আছিলে। এয়া চয়াবিনৰ ভাজি নেকি ন আৰু কিবা আলু ভাজি এটা দিছে। এয়া ননী বাবা বাইদেউ আৰু এয়া আমাৰ জুই বাইদেউ খানা খাই আছে ধুনীয়াকৈ। গৈ আছে টেকেলিটো কোন দিশে আছে বাইদেৱে অনুমান কৰি আছে আৰু আগবাঢ়ি গৈ আছে টেকেলিটো ভাঙিবৰ বাবে। বাইদেউ গৈ আছে টেকেলি ভাঙিবৰ বাবে। বাইদেউ টেকেলি ভাঙিবৰ বাবে গৈ আছে। কৃষ্ণ বাইদেউ আগবাঢ়ি গৈ আছে টেকেলি ভাঙিব আৰু বাইদেউ গৈ আছে। এয়া টেকেলি ভাঙো তেখেতে অনুমান কৰি আছে। তেখেতৰ অনুমান শুদ্ধ হয় নে নহয় চাওঁচোন আমি। এয়া বাইদেউ গৈ আছে ধীৰ গতিৰে খোজকাঢ়ি গৈ আছে বাইদেৱে। টেকেলি ভাঙো ফুটাটোতে দিয়ক বাইদেউ সফল নহল। বাইদেউ অন্য দিশে গতি কৰিছে। এয়া আমাৰ দোকান একদম খালী হৈ গ'ল। ইয়াত মাল নাই আৰু এতিয়া ঘৰ যাবলৈ লৈছোঁ। মেলা আমি সামৰিলোঁ বস্তু আজি শেষ মেলা। এয়া সামৰিলোঁ। ৰ ভাইটিক মাতি লওঁ।
আহি উপস্থিত হৈছোঁ মই বম্বেত প্ৰগ্ৰেম কৰি আছিলোঁ ৰাণু মণ্ডলৰ লগত এতিয়া জানেনে ৰাণু মণ্ডল মাজতে অলপ ডাউন হৈছিলে তাৰপিছত আকৌ মোক নিমন্ত্ৰণ কৰি দিলে নহয় মই ৰাণু মণ্ডলৰ লগত তেওঁৰ লগত মই প্ৰগ্ৰেম কৰি একদম মোৰ মাত এনেকুৱা ফাটি আহিছে মোৰ মানে এনেকুৱা ধুনীয়া মাত আছিলে যোৱা বছৰে আমাৰ BPM ছাৰ পূবচৈদুৱাৰ BPM ছাৰে মোক এগ্ৰিমেণ্ট কৰি থৈছিলে এই অনুষ্ঠানত তাৰমানে মোক হেৰি গান গাবৰ কাৰণে সেইকাৰণে মই এতিয়া তেখেতৰ অনুৰোধ ক্ৰমে এই 407 এখন ভাড়া কৰি বিমানবন্দৰত নামি ইমিডিয়েট আহি পাইছোহি আপোনালোকে মোৰ যেনেকুৱা গলা আছিলে তাত কিমান ফ্ৰিজৰ মানে যিবোৰ জুচ দিছে সেইবোৰ জুচ খাই মোৰ গলা একদম বহি গ'ল নহয় এতিয়া আপোনালোকে সেইটো কথা মোক ইমান বেয়া গলা বুলি নাভাবিব কিন্তু মোৰ গলা যেনেকুৱা আছিলে নহয় শুকান বাঁহ পাতত যেনেকৈ পেচাব কৰিলে যেনেকুৱা শব্দ হয় তেনেকুৱা আছিলে গম পাইছেনে এতিয়া মই নামি আহি মোৰ এই আমাৰ পূবচৈদুৱাৰ ব্লকৰ সংগীতা বোলাই ছোৱালী এজনী তেওঁক লগ পালোঁ তেওঁক মোৰ লগত সহযোগ কৰিবলৈ দিছোঁ আৰু তেওঁৰ দ্বাৰাই মই মানে অলপ গানখিনি অলপ মানে আগুৱাই দিবলৈ কৈছোঁ তেওঁ মোৰ মানে গলাৰ লগত তেওঁ কম্পিটিশ্যন কৰিব নোৱাৰে কিন্তু মই তেওঁক মানে অনুৰোধ কৰিছোঁ আহা সংগীতা এইফালে আহাচোন অলপ সময় অলপ মোক তুমি সহায় কৰি দিয়াচোন আহা আমি এইবোৰ সৰু সুৰা অনুষ্ঠানত আমি অনুষ্ঠান কৰা মানুহেই নহয় এতিয়া আমাৰ BPM ছাৰৰ অনুৰোধ ক্ৰমে তেখেতৰো বহুত কথা থাকে নহয় জানো তেখেতে যেতিয়াই মোলৈ ফোন কৰিলে তেতিয়াই মই ইমিডিয়েট বম্বেৰ পৰা একদম একেবাৰে প্লেনত নাহিলোঁ হেলিকপ্টাৰত আহিহে মই নামিছোঁ হেলিকপ্টাৰত আহি একেবাৰে এই অটো চটৰ চব বাদ দি পেলাই 407খন লৈ ল'লোঁ নহয় কপাল ভাল বুলিহে মই এই অনুষ্ঠানত এতিয়া আপোনালোকে মোক দেখা পাইছে নহ'লে মই এইবোৰ অনুষ্ঠানত মই এনেকৈ জড়িত হৈ থকা মানুহে নহয় আহা সংগীতা আমি ধুনীয়াকৈ এতিয়া আমি পুৰণা গীত এটাকে গাই শুনোৱাম সংগীতা বাইদেউক আমি মস্তি আগবঢ়াইছোঁ আমি এতিয়া তুমি গাবা যোনটি ওলালে দেই মোৰ লগত সহযোগ কৰিবা এইটো ধৰা আমাৰ সংগীতা মই ৰীণা বৰদলৈ গগৈ পূবচৈদুৱাৰ ব্লকৰ গোৱা যোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই বুকুৱে উকিয়াই বুকুৱে উমান পাই সুধিৰে বুকু ভাগি যায় মেলাৰ পৰা আহিলোঁ মেলাৰ পৰা আহি ধুনীয়াকৈ হাত ভৰি ধুই কাপোৰ কানি সলাই মেলি ধুনীয়াকৈ ফ্ৰেছ হৈ লৈছোঁ তো পিঠা বনাবলৈও আছে তো ভাবিছোঁ মেলাৰ ভিডিঅ'টো আপোনালোকক দেখালোঁ তো ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ